নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ আন এটি ৰেচিপি আগবঢ়ালোঁ আৰু ৰেচিপিটো সম্পূৰ্ণকৈ চাব আৰু ভাল পালে শেষত লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'বোৰ সোনকালে পাই যায়। ইয়াৰ বাবে লাগিব আমাক বেচন মই 2 কাপ লৈছোঁ, চেনি গুড়ি কৰি 1 কাপ লৈছোঁ, আধা কাপ ঘি লৈছোঁ, কেইটামান কাজু সৰু সৰুকৈ কাটি লৈছোঁ আৰু সৰু চামুচেৰে এচামুচ মই এলাচি গুড়ি কৰি লৈছোঁ। প্ৰথমতে মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হৈ অহাত এতিয়া মই ঘি 2 চামুচ দি দিলোঁ আৰু ঘিখিনি এতিয়া অলপ গৰম কৰি ল'ম আৰু ঘিখিনি গৰম হোৱাত এতিয়া মই বেচনখিনি দি দিলোঁ আৰু বেচনখিনি দি পেলাই এতিয়া ভালদৰে ঘিৰ লগত মিক্স কৰি জুইটো কম কৰি ৰাখি এইখিনি একেৰাহে লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নাযায় বেচনখিনি। এতিয়া এনেকৈ আমি লৰাই থাকি মিশ্ৰণখিনি ভাজি ল'ব লাগিব। এইখিনি মই 15-20 মিনিটমান ভাজি ল'ম। এই ৰেচিপিটো একেবাৰে বনাবলৈ সহজ হয় কিন্তু অলপ টাইম লাগে। মই ঘিখিনি একেবাৰে দিয়া নাই আৰু অলপকৈ দি ভাজি ল'ম এইখিনি। এতিয়া দিব লাগিব আমাক গুড়ি কৰি লোৱা চেনিখিনি আৰু চেনিখিনি দি বেচনৰ লগত ভালদৰে মিলাই আকৌ ভাজি থাকিম। জুইটো বঢ়াই নিদিব, মিডিয়াম ফ্লেমতে ৰাখিব নহ'লে বেচনখিনি পৰি যাব। তাৰপিছত আৰু কাটি লোৱা কাজুখিনিও দি দিলোঁ। আকৌ এবাৰ মিক্স কৰি ভালকৈ মিহলি কৰি দিছোঁ আৰু গুড়ি কৰি ৰখা এলাচিখিনিও দি দিলোঁ। তাৰপিছত মই আকৌ 3 চামুচ ঘি দি দিছোঁ আৰু এইখিনি এতিয়া কালাৰ সলনি নোহোৱালৈকে মাজে মাজে অলপ ঘি দি ভাজি যাম। এয়া দেখিছেনে কালাৰটো চেঞ্জ হৈ আহিছে আৰু মিশ্ৰণখিনি অলপ গোটা গোটা হৈছে। আৰু এতিয়া গেছটো অফ কৰি নমাই লৈছোঁ। এতিয়া মিশ্ৰণখিনি অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব আৰু মিশ্ৰণখিনি এতিয়া ঠাণ্ডা হৈ গৈছে আৰু এতিয়া লাড়ু বনাই ল'ব লাগিব। মিশ্ৰণখিনি একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব যাতে হাতেৰে চুব পৰাকৈ ৰাখিব। লাড়ুৰ আকাৰটো সৰু বা ডাঙৰ নিজৰ পচন্দ মতে বনাই ল'ব। মই বেছি ডাঙৰো কৰা নাই, বেছি সৰু কৰা নাই। আশা কৰিছোঁ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। যিসকলে বনাই খাইছে তেওঁলোকেতো গমেই পায় আৰু যিসকলে বনোৱা নাই এবাৰ বনাই চাব, একেবাৰে সহজ হয়। আশা ৰাখিছোঁ ৰেচিপিটো চাই ভাল পাব। আকৌ এটি নতুন ৰেচিপি লৈ মই আহি আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।